ধন্যবাদ। জয় গুৰুনাথ শ্ৰীৰাম বাস্কা কোকৰাঝাৰ আৰু ইয়াৰ অঞ্চলৰ উপৰাষ্ট্ৰ মণ্ডলী আৰু আমাৰ ইয়াত উপস্থিত সকলৰ প্ৰথমতে কি বাৰ্তা বিলাব হয়, পোনপ্ৰথমে মই আজি এই পবিত্ৰ দিনত BTC বাসীলৈ পোনপ্ৰথমে সদৌ BTC নাৰ্জী ছাত্ৰসন্থাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে মোৰ আজিৰ অনুষ্ঠানত উপস্থিত হ'ব পৰা কোকৰাঝাৰৰ পৰা আদি কৰি সকলো সাংবাদিক বন্ধুলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া কথাটো হ'ল, আজি আমাৰ সদৌ অসম বা সদৌ বা আমাৰ অল ইণ্ডিয়া গোটেই ভাৰতত এসময়ত আমাৰ স্বাধীনতা আন্দোলন নামতে আন্দোলন হৈছিলে। সেই আন্দোলনত বহুত শ্বহীদ হোৱাৰ ভিতৰতো আমি সকলোৱে নাম ল'ব লাগিব। তাৰ মাজত আমি আজি যিহেতু নাথযোগী বুলি আমি ব্যৱস্থা কৰিছোঁ, গতিকে এই নাথযোগীসকলৰ ভিতৰত 1942 চনত মানে আমাৰ ব্ৰিটিছৰ পুলিচৰ গুৰিত নিহত হৈছিলে আমাৰ মনবৰ নাথ। আৰু তেখেত আছিলে আমাৰ দৰং জিলাৰ। আজি তেখেতৰ পৰিয়াল বুলি কওঁতে ইতিমধ্যে তেখেতক আপাৰ আছাম গৈছে। আজি আমি তেখেতৰ শ্ৰদ্ধাৰ মনবৰ নাথৰ এই শ্বহীদৰ স্মৃতিত মাল্যাৰ্পণ কৰি আমি দেশবাসী তথা আমাৰ BTC গোটেই ৰাজ্যখনলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। আমাৰ এই শ্বহীদৰ যি মূল্য, এই মূল্য আমাক আজিলৈকে ভাৰত চৰকাৰ, অসম চৰকাৰ বা আমাৰ BTC চৰকাৰে কোনো ধৰণৰ মূল্য আমাক দিব পৰা নাই। আমি অতি দুখিত, আমি অতি গৰ্বিত এইকাৰণে যে শ্বহীদৰ নামত যে আমি এজন নাথযোগী পৰিয়াল আমি পাইছোঁ। আমি তেখেতৰ প্ৰতি আজি শ্ৰদ্ধা জনাই আজি আমি এই ফকীৰগাঁও হাইস্কুল খেলপথাৰত যিটো অনুষ্ঠান পাতিছোঁ, এই শ্বহীদ দিৱসত আমি আহ্বান জনাম ভাৰত চৰকাৰ, অসম চৰকাৰ, আমাৰ আগন্তুক হ'বলগীয়া পৰিষদীয় BTC চৰকাৰখনক যে আমাৰ BTC অঞ্চলত বসবাস কৰা নাথযোগীসকলৰ প্ৰায় 4 লাখ পৰিয়াল আছে। এই পৰিয়ালৰ আমাৰ এই শ্ৰদ্ধাৰ মনবৰ নাথৰ শ্বহীদৰ স্মৃতিত যাতে আমাৰ শান্তি বাৰ্তা এটা ঘূৰি আহে, পুনৰ যাতে তেনেধৰণৰ শ্বহীদ নহয়, আমি সেই মানে এটা কামনা কৰিছোঁ। আমি বাৰ্তা দিব বিচাৰিছোঁ যে এই শ্বহীদ দিৱসৰ প্ৰতি আমাক সকলোৱে আমি যাতে BTCত ভাতৃত্ববোধেৰে থাকিব পাৰোঁ। গোটেই অসমত, গোটেই ভাৰতবৰ্ষত যাতে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, যাতে কোনো ধৰ্মৰ, কোনো জাতিৰ যাতে আৰু শ্বহীদ হ'ব লগা নহয়। হয়, নিশ্চয়কৈ এইটো আচলতে প্ৰশ্নটো পোনপটীয়াকৈ উত্তৰ দিয়াটো কঠিন। তথাপিতো আজিৰ তাৰিখত আমাৰ 2003 চনত যেনেকৈ 1942 চনত শ্বহীদ হোৱা মনবৰৰ আজি আমি মুক্তি পোৱা নাই জাতিটোৱে, ঠিক তেনেকৈ 2003 চনৰ পৰা আজি 20 চনলৈকে যি 17 বছৰ আমাৰ BTC মানে চুক্তি স্বাক্ষৰ কৰি গভৰ্ণমেণ্ট হৈছিলে, আৰু এই চুক্তি স্বাক্ষৰকাৰী হিচাপে আমাৰ নাথযোগীসকলো অতি পিছ পৰি আছে। সেইটোৱে আমি আজি এই শ্বহীদ দিৱসৰ পৰা আমি এটা আহ্বান জনাম যে আমাৰ জাতিটো প্ৰত্যেকটো ক্ষেত্ৰত BTC বুলি নহয়, সদৌ অসমত, গোটেই ভাৰতবৰ্ষত আমাৰ জাতিটো লাঞ্ছিত আৰু বাঞ্ছিত হৈ আছে। তাৰ কাৰণে আজি যিটো প্ৰশ্ন আপোনালোকে উত্থাপন কৰিছে যে অনাগত দিনত আমি কি চিন্তা কৰিম, এই প্ৰশ্নৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব যে আমি যিহেতু 2003 চুক্তি স্বাক্ষৰকাৰীসকলৰ মাজত আমাৰো নাথযোগী পৰিয়াল আছিলে, সেই শান্তি চুক্তিত BLT ভাৰত চৰকাৰ, অসম চৰকাৰৰ মাজত যিটো চুক্তি হৈছিলে, সেই চুক্তিত আমাক সম অধিকাৰ, সম বিকাশ দিয়াৰ এটা ব্যৱস্থা আছিলে। কিন্তু আজিৰ তাৰিখলৈকে আমাৰ 17 বছৰ শাসন কৰা মাননীয় মহিলাই ডাঙৰ নেতৃত্বত আমি যিটো ফল পাম বুলি ভাবিছিলোঁ, চুক্তিত চহী কৰা নাথযোগী মানুহ হিচাপে আমি কিন্তু সিমানখিনি তেওঁলোকৰ পৰা সম অধিকাৰ, সম বিকাশ কোনো ধৰণৰ আমি দেখিবলৈ পোৱা নাই। গতিকে অনাগত দিনত আমি এইটোকে চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ'ম যে আমি যে পৰিৱৰ্তন যিহেতু এতিয়া আমাৰ এখন ভাৰতবৰ্ষ চলি আছে, গতিকে পৰিৱৰ্তন এখন আমি BTCত বিচাৰিব লগা হওঁতে আমি নিশ্চয় অনাগত যিখন BTR বা BTC চৰকাৰ হ'ব, আমি মানে 100% আমি পৰিৱৰ্তন বিচাৰিম। আৰু এই পৰিৱৰ্তনটো লক্ষ্য ৰাখি আমি যিটো আমাৰ ধৰক আজিৰ তাৰিখত যি আমাৰ শান্তি চুক্তি দ্বিতীয়টো চুক্তি হ'ল NDAB 4টা গোট, আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ বা আমাৰ যিটো সাক্ষী হিচাপে মহিলাই ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী, আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, এই গোটেইখিনি যিটো চুক্তি হ'ল যোৱা 27 জানুৱাৰী তাৰিখে, এই চুক্তিখনকো আমি কিন্তু সাদৰেৰে গ্ৰহণ কৰিছোঁ। যদিও ইয়াত বিভিন্ন ধৰণৰ মানে বিৰোধ মন্তব্য আহিছে, আমি ভাবিছোঁ যেহেতু BTC চুক্তিক আমি 17 বছৰ চালোঁ, আমি এখন নতুন চুক্তিকো কেনেদৰে ৰূপায়ণ কৰিব পাৰি অনাগত দিনত আমি পৰিৱৰ্তনৰ কাৰণে এখন নতুন চৰকাৰ অনাৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু এই চুক্তিখনেই আমি ভাবোঁ আমাৰ নাথ জনগোষ্ঠীটোক ইয়াত ভূমি অধিকাৰ, ৰাজনীতি অধিকাৰ, আমাৰ জাতিটোৰ যিটো সংস্কৃতি আছে, এই সকলোখিনি আমি অধিকাৰ সাব্যস্ত কৰাৰ পৰা যদি আমাক ব্যৱস্থা আমাক যদি আমাক মানে সুবিধাকৰণ কৰি দিয়ে, নিশ্চয় আমি অনাগত দিনত
এখন শান্তি চুক্তিকামী এই যিটো দল সংগঠন চৰকাৰ কৰিবলৈ গৈ আছে নিশ্চয় আমি অন্য এটা দলক সমৰ্থন দিবলৈ আমি প্ৰয়াস কৰিছোঁ জনজাতিকৰণ আপোনালোকৰ বিজেপিৰ আপোনালোক কি কেনেধৰণৰ মানে এইটো নিশ্চয় কথা যে আমি কৈছোঁ যে 42ত স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা পৰিয়ালৰ জাতিটোক যিহেতু মৰ্যাদা দিয়া নাই আমি আগতো কৈছোঁ ইয়াৰ আগত আমাৰ কংগ্ৰেছ চৰকাৰ গ'ল তাৰ আগত আমাৰ বিভিন্ন চৰকাৰ গৈছে কিন্তু আজিও আমাৰ 55 বছৰ বা 70 বছৰ অতিক্ৰম কৰিলে ভাৰত স্বাধীন হোৱা কিন্তু আমাৰ নাথ জনগোষ্ঠীটো কিন্তু স্বাধীন পোৱা নাই গতিকে আমি অনাগত দিনত জনজাতিকৰণৰ দাবীটো আজিও কৈছোঁ অনাগত দিনতো ক'ম আৰু যেতিয়ালৈকে আমাক জনজাতিকৰণ ব্যৱস্থাটো নকৰে তেতিয়ালৈকে কিন্তু আমাৰ BTC নাজুক জাতীয় সন্থায়ো হাত খাবতি বহি নাথাকে আৰু অনাগত দিনত যদি BTC চৰকাৰখনে আমাক আগুৱাভাৱে যদি ভোট বেংকৰ স্বাৰ্থত যদি কোনোবা নাথযোগী দল বা সংগঠনক যদি বিকৃতভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে আমি কিন্তু সকীয়াই দিছোঁ যে অসম চৰকাৰ বা BTR চৰকাৰখনক যে নাথযোগীসকলৰ প্ৰতাৰণা আৰু কোনোদিনে সহ্য নকৰে গতিকে আমি STৰ কাৰণে সদায় দাবী কৰিছোঁ অনাগত দিনত আমি দাবী কৰি গৈ থাকিম আমাক এইটো প্ৰাপ্য আমাক লাগিব ধন্যবাদ